Hey friends, welcome to our YouTube channel Fact AXOM. Friends, আপোনালোকে বাৰু জানে নে কোনখন দেশত সকলোতকৈ কম দামত পেট্ৰল পোৱা যায় আৰু জানে নে যে পৃথিৱীৰ সকলোতকৈ ডাঙৰ জাহাজখনৰ নাম কি? যদি জানিবলৈ বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ। ফেক্ট নম্বৰ 5 ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নে যে বোম্বে আই.আই.ট কেতিয়া স্থাপন কৰা হৈছিল? ফ্ৰেণ্ডছ, আপোনালোকে জানি ভাল পাব যে বোম্বে আই.আই.ট স্থাপন কৰা হৈছিল 1958 চনত। ফেক্ট নম্বৰ 4 ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নে কোনখন দেশত নদ নদী হ্ৰদ বিল একোৱেই নাই? ফ্ৰেণ্ডছ, সেই দেশখন হ'ল কুৱেইট। ফেক্ট নম্বৰ 3 ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নে পৃথিৱীৰ সকলোতকৈ ডাঙৰ জাহাজখনৰ নাম কি? ফ্ৰেণ্ডছ, সেই জাহাজখনৰ নাম হৈছে চিম্ফনী অফ দ্য চি। ফেক্ট নম্বৰ 2 ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নে যে বিশ্বৰ সকলোতকৈ দীঘল হাইৱেটোৰ নাম কি? ফ্ৰেণ্ডছ, সেই হাইৱেটোৰ নাম হ'ল পেন আমেৰিকা হাইৱে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 30,000 কিলোমিটাৰ। ফেক্ট নম্বৰ 1 ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নে পৃথিৱীৰ সকলোতকৈ কম দামত পেট্ৰল পোৱা দেশখনৰ নামনো কি? ফ্ৰেণ্ডছ, সেই দেশখনৰ নাম হ'ল ভেনেজুৱেলা আৰু তাত 1 লিটাৰ পেট্ৰলৰ দাম হ'ল 1 টকা 48 পইচা। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।